বন্ধুসকল, আপোনালোকে নিশ্চিতভাৱে এই চৰাইবিধ চিনি পাইছে। এটা শালিকা চৰাইয়ে ঘৰৰ ভিতৰত বিচৰণ কৰি আছে। কোনেও নাভাবিব যে এই চৰাইবিধ আমি পোহপাল দি আছোঁ, আমি ঘৰতে ৰাখি আছোঁ। এইটো নহয়, এইটো হৈছে এক বনৰীয়া চৰাই। কিন্তু এই চৰাইজনী প্ৰতিদিনে ঘৰৰ ভিতৰতে আহি খাদ্যৰ সন্ধানত এনেকুৱা ঘূৰি ফুৰে। চাওক আপোনালোকে, মুক্তভাৱে বিচৰণ কৰি আছে। মনতো কোনো ভয় শংকা আদি নাই।